নমস্কাৰ মনোজ ভাই ফেশ্বনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকক কেইযোৰমান মিচিং যোৰাৰ কালেকশ্যন দেখুৱাম বুলি ভাবিছোঁ। আমাৰ লগত আছে বাৰু বহুতখিনি আছে, বহুত কালাৰৰ, বিভিন্ন ডিজাইনৰ, বিভিন্ন ফুলৰ। আজি 5-6 যোৰমান আজিৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ। এয়া চাওক, দুইজনীকে মই পিন্ধিবলৈ দিছোঁ, অকণমান পিন্ধি দেখুৱাবলৈ দিছোঁ। এইবাবেই পিন্ধি দেখুৱাবলৈ দিছোঁ যে আপোনালোকে যদি কাপোৰ কেইযোৰ লয় বা কিনে, আপোনালোকে পিন্ধিলেনো কেনেকুৱা লাগিব এনে অলপ দেখুৱাই দিছোঁ। ইয়াত বাৰু ইমান ভাল দেখা নাই। এইটো কাৰণে মই ভাল দেখা নাই বুলি কৈছোঁ, কাৰণ ইয়াত পটি ব্লাউজ এইবোৰ নাই, নহয় জানো? ছিংগল চাদৰখন আৰু মেখেলাখনহে অকণমান লগাই দিছা। যেতিয়া মানে পটি চিলোৱা হ'ব, ব্লাউজ চিলোৱা হ'ব, কিমান বেছি ধুনীয়া লাগিব আপোনালোকে এবাৰ ইমেজিন কৰি চাওক। মই প্ৰথমতে এইযোৰৰ কথাটো কৈছোঁ। এয়া হৈছে এইযোৰৰ ব্লাউজৰ পিচটো, লগতে ফুলটো চাওক ইমান ডাঙৰকৈ আছে ইয়াতে। লগতে এইটো হৈছে চাদৰৰ পটিটো। তাৰপৰা এই কাপোৰযোৰৰ দামটো বেছি নহয়, কিন্তু মাত্ৰ 3400, 3400 টকাত আপোনালোকে এই কাপোৰযোৰ পাই যাব। অলপ চাদৰৰ ফুলটো দেখাই দিয়া। এয়া চাওক, এয়া পদ্মিনী হয় ন? পদ্মিনী হয়। আৰু ছেকেণ্ড এই ৰঙাযোৰৰ কথাটো কওঁ এতিয়া। এয়া চাওক, এইযোৰ বহুতেই বেছি সুন্দৰ কাপোৰযোৰ। এইখন চাদৰ হয় চাওক, ফুলকেইটা কিন্তু অলপ ডাঙৰ ডাঙৰ হয় এই কাপোৰযোৰৰ। অকণমান এই সূতাডাল অলপ বেছি টান খাই আছে। মাত্ৰ 3500 টকাত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব পাৰিব। যিযোৰ ৰিয়া পিন্ধি আছে ৰঙাযোৰ, ইয়াতে ব্লাউজৰ পিচো পাই যাব ধুনীয়াকৈ, লগতে চাদৰৰ পটি ইয়াতে আছে। এইকেইটা হৈছে চাদৰৰ পটি, খুব ধুনীয়া ধুনীয়া। ব্লাউজৰ পিচটো আছে তাতে, অলপ মেলি দেখুৱাই দিয়া নেকি? এইটো ব্লাউজৰ পিচটো খুব ডাঙৰকৈ আহল বহলকৈ আপোনালোকে পাব। মাত্ৰ ৰঙাযোৰ পাব 3500 টকাত, আৰু এইযোৰ পাব আপোনালোকে 3600 টকাত। 34, 35। কণ্টেক্ট নম্বৰ মই স্ক্ৰীণত দি ৰাখিছোঁ, হোৱাটছআপ কৰিব আপোনালোকে তাতেই। এতিয়া আহক আমি নেক্সট কাপোৰ চাওঁ। আজি মই আপোনালোকক 3500 টকা আৰু 3000 টকা, মানে 3000ৰ পৰা 3500 টকাৰ ভিতৰত যিবোৰ কাপোৰ আছে সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু দুইজনীয়ে এতিয়া যি দুযোৰ পিন্ধিছে, এই দুযোৰ পদ্মিনী ক'লে ভুল হ'ব, চেমিনুনিৰ হয় এই দুযোৰ। চাওক, এযোৰ ব্লু আৰু এযোৰ পিংক টাইপ, মানে পিঁয়াজ কালাৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে। আৰু ৰঙা পিঁয়াজৰ যি কালাৰ থাকে মাংসত দি খাওঁতে, সেইটো কালাৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে। আৰু চাওক, ভালকৈ মই দেখুৱাই দিছোঁ আপোনালোকক, এবাৰ ভালদৰে চাওক কিমান বেছি ধুনীয়া লাগিছে কাপোৰ কেইযোৰ। এয়া চাওক, ৰিয়াই মানে বেছি ধুনীয়াকৈ থিয় হ'ব পাৰিছে, আৰু সেইকাৰণে তাক মানে মডেল লাগি গৈছে পুৰা এজনী। আৰু এইযোৰ হৈছে এয়া চাওক, ফুলৰ ডিজাইনটো চাওক। এইখন হৈছে চাদৰ, চাওক কি ধুনীয়া। আৰু আপোনালোকে ইয়াৰ ব্লাউজৰ পিচ, পটি সকলোবোৰ ধুনীয়াকৈ পাই যাব। আৰু ছেকেণ্ড এইযোৰ ব্লুযোৰ চাওক, এইযোৰৰ ফুলৰ ডিজাইনটো মই এবাৰ দেখুৱাই দিছোঁ। চাওক, খুবেই ধুনীয়া। মই ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ, কোৱালিটি চাওক এবাৰ। একদম মাটিশালত বোৱা, আপোনালোকে চিন্তা নকৰিব, কোনো মেচিন মেড নহয়। এয়া চাওক, খুব সুন্দৰ। আৰু এই কাপোৰযোৰৰ দাম হৈছে 3100 টকা, আৰু এইযোৰৰ দাম হৈছে 3500 টকা। কোনযোৰ আপোনালোকৰ ভাল লাগিছে কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ আমি স্ক্ৰীণত দি ৰাখিছোঁ। আৰু এতিয়া লৈ আহিছোঁ দুযোৰ পদ্মিনী সূতাৰ, এযোৰ মুগা ৰঙৰ আৰু এযোৰ হৈছে কলা ৰঙৰ। চাওক, মই দেখুৱাই আছোঁ প্ৰথমতে। এয়া চাওক, কোনযোৰ ভাল লাগিছে। মোৰ কিন্তু দুযোৰে ভাল লাগিছে দেই, মোৰ হিচাপত কৈছোঁ। আৰু মোৰ মানে দুযোৰ কাপোৰে বহুত বেছি ভাল লাগিছে। মুগাযোৰ হ'ব চেল্ফ বৰ্ডাৰৰ, আপোনালোকে এবাৰ ভালদৰে মন কৰক। ইয়াত চাওক, একদম কাপোৰযোৰৰ ওচৰৰ পৰা মই এবাৰ দেখুৱাইছোঁ আপোনালোকক। চেল্ফ বৰ্ডাৰ হয়, খুব ধুনীয়াকৈ মানে ইয়াতে কাম কৰা হৈছে। আৰু ইয়াতে যিটো ব্লাউজৰ পিচটোত যিটো ফুল থাকিব, সেই ফুলটো কিন্তু বহুত ডাঙৰ। এয়া চাওক, আপোনালোকে মন কৰক এবাৰ। আৰু ব্লাউজৰ পিচটো একেবাৰে আপোনালোকে জোখমতে পাব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ইয়াতে। এয়া চাওক, অলপ মেলি দেখুৱাই দিছে, বহুতে বেছি ডাঙৰ ব্লাউজৰ পিচটো। সুন্দৰকৈ শকত হওক, ক্ষীণ হওক, ধুনীয়াকৈ ব্লাউজৰ পিচ এটা ওলাই যাব। আৰু এই কাপোৰযোৰৰ ফুলৰ ডিজাইনটো অলপ দেখুৱাই দিয়াচোন। এইটো হৈছে কাপোৰৰ ফুলৰ, মানে কাপোৰযোৰৰ চাদৰৰ যিটো ফুল, তাৰ ডিজাইনটো এনেকুৱা হ'ব। কষ্টুৰি মনে মনে থাকাচোন, অলপ সেইফালে যোৱা। ভিডিঅ' কৰিলে ওচৰলৈ আহি হাল্লা কৰি থাকে তাই। এয়া চাওক, আৰু এই মুগা কালাৰযোৰৰ দামটো হৈছে মাত্ৰ 3900 টকা। মাত্ৰ 3900ত আপোনালোকে এই মুগা ৰঙৰযোৰ পাব। তাৰপিছতে এতিয়া আহিছোঁ ব্লেক যোৰা। এইযোৰ কলাযোৰো বহুতেই বেছি ধুনীয়া, আৰু এইযোৰ চেল্ফ বৰ্ডাৰ নহয়, আপোনালোকে ইয়াত পটি লগাই ল'ব লাগিব। এয়া হৈছে পটি, আৰু ইয়াতে ব্লাউজৰ পিচটো আছে। এয়া চাওক, ব্লাউজ পিচটো আছে, ভালকৈ মেলি দিয়া ব্লাউজৰ পিচটো। এইটো হৈছে ব্লাউজৰ পিচ, চাওক, এইটো হৈছে ব্লাউজৰ পিচ। তাৰপিছতে কাপোৰযোৰৰ যিটো চাদৰখনৰ ফুলটো মই দেখুৱাই দিছোঁ। এয়া চাওক, ইয়াতো দুটা গাড়ী দিয়া আছে। ইয়াতে একদম পাহাৰ ডিজাইন আছে, চাওকচোন, ডিজাইনটো একদম হালধীয়া ৰঙৰে। বাকী চাই লওক। আৰু চাদৰখনত আপোনালোকে এনেকৈ ফুল পাব। আৰু এই কাপোৰযোৰৰ দামটো হৈছে 3450 টকা।
3450 টকাত আপোনালোকে মনোজ ভাই ফেশ্বনৰ পৰা এই কলা ৰঙৰ কাপোৰযোৰ ল'বলৈ পাৰিব যিযোৰ পচন্দ হৈছে আপোনালোকৰ আমাক কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ আমি স্ক্ৰীনত দিয়ে ৰাখিছোঁ